2020 চনৰ চৰকাৰী কোৰ্চৰ ফৰ্ম আহিছে। এই ভিডিঅ'ত আপুনি জানিব পাৰিব কি কোৰ্চৰ ফৰ্ম আহিছে, লাষ্ট ডেট কেতিয়া, গোটেই তথ্য এই ভিডিঅ'ত মই আপোনালোকক জনাম। প্ৰথমতে জানি লওক কি কোৰ্চৰ। ইয়াতে চাই লওক, ইয়াত উল্লেখ কৰিছে যে ইণ্ডিয়ান আৰ্মিৰ এডমিশ্যন চৰকাৰী কোৰ্চ হয় আৰু ইয়াত উল্লেখ কৰিছে যে টেকনিকেল এণ্ট্ৰি স্কিম আৰু ইয়াত জনাই দিছে টোটেল ভেকেঞ্চি আছে 90 ভেকেঞ্চি আছে। এতিয়া চাই লওক স্যালাৰি কিমান হয়। এইবিলাক কোৰ্স কৰাৰ পিছত যদি আপুনি জব পায় স্যালাৰি কিমান হ'ব চাই লওক। ইয়াতে নোটিফিকেশন, এইটো হল নোটিফিকেশন। এই নোটিফিকেশনত উল্লেখ কৰিছে স্যালাৰি চাই লওক। আপোনালোকে যদি ৰ্যাঙ্ক পায় ৰ্যাঙ্ক মতে স্যালাৰি হ'ব। যদি আপুনি লেফটেনেন্ট ৰ্যাঙ্ক পায় তেতিয়াহ'লে আপোনাৰ স্যালাৰি হ'ব আৰম্ভণি হ'ব 56,100। তাৰপিছত ইয়াতে কেপ্টেইন, মেজৰ আপ টু চাই লওক 2,25,000 লৈ স্যালাৰি আছে। এইবিলাক যদি আপুনি কোৰ্স কৰে, কোৰ্স কৰাৰ পিছত আপোনালোকে যদি জব পায়, এনেকুৱা ৰ্যাঙ্কত জব পালে আপোনালোকে স্যালাৰি ভাল স্যালাৰি পাই যাব। এতিয়া জানি লওক এডুকেশ্যন কোৱালিফিকেশ্যন, অৰ্থাৎ কি পাছ হলে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াত উল্লেখ কৰিছে যে 12 পাছ হ'ব লাগিব, সায়েন্সৰ হ'ব লাগিব, লগতে PCM অৰ্থাৎ ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথমেটিক্সত 70% থাকিব লাগিব। আৰ্টছৰ, কমাৰ্চৰ নোৱাৰিব। আৰু ইয়াত উল্লেখ কৰিছে যে বয়স হ'ব লাগিব 16 বছৰ 6 মাহৰ পৰা 19 বছৰ 6 মাহৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত উল্লেখ কৰিছে যে অনলি আনমেৰিড মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, ছোৱালী এপ্লাই কৰিব নোৱাৰিব, ল'ৰাই এপ্লাই কৰিব পাৰিব আনমেৰিড অৰ্থাৎ বিয়া নোহোৱা হ'ব লাগিব। তাৰপিছত ইয়াত জনাই দিছে যে অনলাইন আৰম্ভ হৈছে আগষ্ট মাহৰ 10 তাৰিখৰ পৰা, লাষ্ট ডেট হ'ল ছেপ্টেম্বৰ মাহৰ 9 তাৰিখ। এইটো হ'ল অফিচিয়েল নোটিফিকেশ্যন। ইয়াতে চাই লওক, ইয়াত জনাই দিছে যে আনমেৰিড কেণ্ডিডেট হ'ব লাগিব, ভাৰতৰ নাগৰিক হ'ব লাগিব, 12 পাছ হ'ব লাগিব, সায়েন্সৰ হ'ব লাগিব, PCM 70% থাকিব লাগিব, তেতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব। যদি আপুনি 12 পাছ হৈছে সায়েন্সৰ পৰা, লগতে যদি আপুনি কোৰ্স কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু ইয়াত উল্লেখ কৰিছে যে ক্লাছ আৰম্ভ হ'ব 2021 চনৰ জানুৱাৰী মাহৰ পৰা কোৰ্স আৰম্ভ হ'ব। যদি আপুনি অধিক জানিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি আপোনালোকে নোটিফিকেশ্যনটো এবাৰ ভালদৰে চাই ল'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।